হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এতিয়া মই বনাই আছোঁ ৰুটি বনাই আছোঁ। আৰু আপোনালোকে তেন্তে চাই থাকক ভিডিঅ'টো। আমাৰ ধুদুনীজনী শুই আছে। উঠা, শুন, শুন, উঠা বোলো, শুনিছা নাই? শুন, উঠা উঠা, শুইয়ে আছে 8টা বাজিলে। উঠা 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 উঠা। আজি ৰ'দ পূৰা একদম তামাকাহা দিছে। কাপোৰ ধুইছোঁ আজি পূৰা। বিচনাৰ কাপোৰ কানিবোৰ চব আজি ৰ'দত দিছোঁ। বহুত দিন হ'ল ৰ'দত দিয়াই নাই। আজি বোলো চব উলিয়াই মেলি ৰ'দত দিওঁ। তাকে ৰ'দত দিছোঁ এতিয়া। তাৰপৰা এতিয়া ভাত বনাবলৈ যাওঁ। ভাত কি হয়, কি বনাওঁ ন, যাওঁ পাকঘৰলৈ। আৰু এয়া পটল আলু ভাজিম, আৰু এয়া মাছ ভাজিম, আৰু এয়া দালি বনাবলৈ লৈছোঁ। দালি মানে কুকাৰত দি থৈছোঁ আৰু পানী দিয়া নাই। দালি উঠাই দিলোঁ। তাৰপৰা এইফালে গাখীৰ চাহ বনাই আছোঁ। ৰাতিপুৱা এবাৰ খালোঁ লাল চাহ, এতিয়া গাখীৰ চাহ বনাইছোঁ। আৰু এয়া ভাজি বনাম, আৰু বনোৱা নাই। মায়ে মাছ ভাজিবগৈ ভিতৰত পাকঘৰত। এয়া ভাজিবলৈ লৈছোঁ পটল, এয়া তেল দিছোঁ। আৰু তেলখিনি গৰম হ'ল, মই এতিয়া পিঁয়াজ দি দিছোঁ। জলকীয়া দিছোঁ, তাৰপিছত পিঁয়াজ দি দিছোঁ। পাচলিখিনি দি দিওঁ। এয়া ভাজি হৈছে আৰু দিছোঁ আৰু অলপ সময় খালি আৰু 5 মিনিটমান ভাজিলে হৈ যাব। মায়ে এইফালে মাছ ভাজি আছে। মাছ ভাজি আছে মায়ে, অলপ ভাজিবলৈ আছে। এয়া ভাজি আছে মাছ মায়ে, আৰু অলপ এয়া ভাজিবলৈ আছে। ভাত হৈ গ'ল। এইজনী মা এইফালে ভাজি মই বনাই আছোঁ। ভাজি ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান, এতিয়া দুপৰীয়া হ'ল। শুই উঠিলোঁ, শুলোঁ অলপ সময়। হোৱাৰ পাছত এতিয়া চাহ খাবলৈ আহিছোঁ, আৰু চাহ বনাবলৈ লৈছোঁ। মই এতিয়া মাৰ লগত এফালে যাবলৈ লৈছোঁ। ওলাওঁ আৰু ওলোৱা নাই। ওলাই মেলি যাওঁ, ক'লৈ যাওঁ, কি কৰোঁ আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আমি ওলাই মেলি ৰেডি গৈ থাকোঁ। মা, ছোৱালী আৰু মই স্কুটি লৈ গৈ থাকোঁ।
আমি পাই গ'লোহি য'লৈ আহিছোঁ। আহা আহা পৰিবা, লাহে লাহে নামিবা দেই। ব'লা, বৌজনী আছে চাবা আকৌ। গৰু কেনেকৈ আহিছে গালে। বৈ 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 আমি আহিছিলোঁ আমাৰ এওঁৰ মানে মোৰ হাজবেণ্ডৰ সৰুজন দাদাৰ ঘৰলৈ আহিছোঁ। মানে আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ মানে আঁতৰত, আৰু ইয়াতে মানে আমাৰ পথাৰো আছে, তালৈ পথাৰো চাম মানে, আৰু তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ। এতিয়া আহি পাই গ'লোহি, কিন্তু ঘৰত মানুহ নাই মানে তাই আহি আছে, মাকৰ ঘৰলৈ গৈছিলে, তাই আহি আছে, বাটতে আমি পাই আহিছোঁ আৰু তাৰপৰা মাছ নিহে মোৱা মাছ আকৌ এইখিনি তৰিব লাগিছিলে, হেৰিখন হয় নাই বাৰু, হেৰিখন এইখিনি তৰিব লাগিছিলে। মই এজনীকে যাওঁ ৰ'বা, ভাগি হৈ পৰিব এখন যি দেখিছোঁ। বৰ খাটাৰনাক দেই এইখন, কেনেকৈ অহা যোৱা কৰিও ইফালি। আজি থাকিব লাগিব। আমাৰ ভাগ হৈ গ'ল আহি আমি আহি আছোঁ পথাৰলৈ।
সেউজীয়া সেউজীয়া সেউজীয়াৰ মাজত আছোঁ। এয়া মা গৈ আছে আগত। ঘৰলৈ আহি আছোঁ ঘূৰি পথাৰ চাই। দলংখন যিহে ভগা, মানে ভয় লাগিলে মোক হেৰি কৰিবলৈ, মানে ভাগি যেন সৰি পৰিব তেনেকুৱা আগতে লাগিছে একদম। কেনেকৈ অহা যোৱা কৰে মানুহবিলাক। বাইক আহিছে, লাহে লাহে কিনাই কিনাই। আমি এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ। ঘৰলৈ গৈ থাকোঁ, তাৰপৰা ঘৰ পৰা আকৌ লগ পাইছোঁ। আমি গৈ থাকোঁ। আহা যাওঁগৈ আহা। এইফালে এইফালে বাই বাই। ঘৰ আহি পাই গ'লোহি আৰু এতিয়া কিবা কিবি কাম কেইটামান আছে কৰি লওঁ, তাৰপাছত আকৌ পুনৰ লগ পাই আছোঁ আপোনালোকক। এতিয়া গধূলি হ'ল আৰু এতিয়া প্ৰাৰ্থনা কৰি আহোঁ। প্ৰাৰ্থনা কৰি ছোৱালীক অলপ পঢ়াম, পঢ়াই তাৰপিছত আকৌ পুনৰ লগ পাম আপোনালোকক। আজি এতিয়া ভাত পানী খাই ভিতৰলৈ আহিলোঁ, খাই বৈ আজৰি হৈ একেবাৰে এতিয়া শুবলৈ আহিছোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পালে জনাব।